গৈছিল এনেদৰে দুষ্ট আছিলো যে মই এই কথাটো মই শুনিছো পিছত মানে মই দুষ্ট আছিলো এবাৰ মোৰ খং উঠিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ওপৰত তেতিয়া মই হলো ৰেল এখন বগৰাই দিলে কেনে হয় ভৰলুমুখত আছিলো ভৰলুমুখত থাকোঁতে আমাৰ ঘৰত কাম কৰা এটা ল'ৰা আছিলে নলবাৰীৰ ফালৰ সিয়ে মই একে বয়স দুইটাই ভাবিলো যে এখন ৰেল বগৰাব লাগিব কাম কৰা ল'ৰাটোৰ লগত ঠিক আছে আমি দুইটাই ফুটবলো খেলো আৰু আইতাই স্কুলৰ পিছত গৰুকেইটা লৈ আহিব দিয়ে গৰুকেইটা চৰাব দিয়ে সোণাৰাম স্কুলৰ ফিল্ডত ভৰলুমুখ দেখিছা নহয় তাতে সেইখিনি সময়ৰ শৈশৱৰ কথা কৈছো মই খুব সৰু আৰু ক্লাছ 3 পঢ়ো ঠিক 3 পঢ়াৰ কিছু দিন আগতেই দেউতাই মোক কটন কলেজিয়েট হাইস্কুললৈ গৈছিলে সৰু ধুতি এখন আৰু সৰু মুগাৰ কুৰ্তা এটা পিন্ধাই লৈ গৈছে দেউতাই চাইকেলৰ আগত লৈ গৈছে কটন কলেজিয়েট হাইস্কুলত এজন বুঢ়া মানুহ আহিছে কোন নাজানো আৰু দেই তে মই গীত গাইছো মই এটা গীতেই জানো আৰু সেইটোকে গাইছো আৰু দেই শিকাই দিছে কোনে জানো লিখিছিল কোনে সুৰ দিছিল পাহৰিছো লিখিছে কিহতে হিয়াৰে আজি কওঁ তুমি যোৱা গৈ কৰ্তব্যে মাতিছে যদি যোৱা তুমি যোৱা গৈ এইটো গাইছো সেই গীতটো গোৱাৰ পিছত সেই বুঢ়া মানুহগৰাকী খুব সুন্দৰ দেখিবলৈ তেওঁ তামোল খাই আছিলে তাৰপিছত চকীদাৰটোক মাতি ক'লে যে পানী এগিলাচ আনচোন পানী এগিলাচ ধুই ল'লে মুখখন কুল কৰি লৈ পেলাই মোক কপালতে চুমা এটা খালে খাই ক'লে যে এই ল'ৰাজন খুব ভাল শিল্পী হ'ব মই আশীৰ্বাদ কৰিছোঁ এইবুলি কপালত চুমাটো খালে আৰু খোৱাৰ পিছত মই গুচি আহিলোঁ ঘৰলৈ দেউতাহঁতে লৈ আহিলে কেইদিনমান পিছত কাগজত ওলাইছে সেইটো কথা যে নীলকান্ত হাজৰিকাৰ 5 বছৰীয়া পুত্ৰ শ্ৰীমান ভূপেন হাজৰিকাই এইটো গাঁৱতে সেই মানুহজন কোন আছিল জানা লক্ষীনাথ বেজবৰুৱা সাহিত্যিক লক্ষীনাথ বেজবৰুৱা অসম এৰি কলিকতালৈ গুচি যাবৰ কাৰণে বিদায় সভা এখন কৰি দিছিলে কটন কলেজিয়েট হাইস্কুলৰ ল'ৰা ছোৱালী আৰু শিক্ষকসকলে তাত সেইটো আশীৰ্বাদ মই 5 বছৰ বয়সতে পাইছো আৰু সেইটোৱে মোৰ প্ৰথম ফাংচন আৰু এই প্ৰথম গাইছো প্ৰথমে কাগজত প্ৰথম পৃষ্ঠাত ওলাইছে সৰু বাকচ এটা কৰি দিছে দি পেলাই তাত লিখিছে সেইটো কথা মোৰ মনত আছে আৰু এটা কথা মোৰ মনত পৰে গোটেই ভাৰতবৰ্ষত তেতিয়া গান্ধী আন্দোলন কৰিছে মহাত্মা গান্ধী আন্দোলন কৰিছে ব্ৰিটিছ গুচি যাব লাগে ইংৰাজবিলাক গুচি যাব লাগে তেতিয়া এবাৰ ফুৰিবলৈ আহিছিলোঁ মই তেজপুৰ নে ক'ৰ পৰা ফুৰিবলৈ আহিছিলোঁ আইতাহঁতৰ তালৈ ভৰলুমুখত সেই তেতিয়া ক্লাছ 7-8 মান বোধহয় মই সেই ভৰলুৰ দলংখনৰ পৰা গামোচা এখন পিন্ধি লৈ ৰেলখনৰ কাৰণে ৰৈ থাকোঁ ৰেলখন সিফালৰ পৰা আহি থাকে আহিলে ওচৰ পাওঁতেই ভৰলুত জাপ মাৰি দিওঁ এতিয়া ভৰলুত তেতিয়া পানী আছিলে আমি কেইটামান আছিলোঁ খুব দুষ্ট ল'ৰা কেইটামান আছিলোঁ তেতিয়া এনেকৈ 3-4 দিন মান আমি জঁপিয়াই আছো পিছত এদিন তেনেকৈ জঁপিয়াই থাকোঁতে দেখিলোঁ ডুব মাৰিলোঁ তেতিয়া দেখিলোঁ যে ৰেলখন ৰৈ গ'ল গাৰ্ডজন নামি পেলাই ভৰলুমুখৰ পুলিচ ষ্টেচনত আহিছে আহি কৈছে এই ল'ৰাকেইটা মৰিব কেতিয়াবা এই ল'ৰাকেইটা মৰিব আমি ব্ৰেকো ধৰিব নোৱাৰিম এটা সাংঘাতিক দুষ্ট ল'ৰাকেইটা এইবুলি গাড়ী চালি পাৰি আকৌ গাড়ীখন গুচি গ'ল তাৰ মোৰ খং উঠিলে যে আমি মৰিম নে নমৰিম মইহে জানো মইতো ঠিক জানো যে মই কেতিয়া জাপ মাৰিম মই ৰেলৰ আগত পৰিম নে এহঁতে চফাইলাই ক'লে ইহঁত এইবিলাক ইংৰাজ বুলি ক'লে এই ইংৰাজৰ ৰেল এইবিলাক এটা বগাব লাগে বগাবলৈ আমি দুটাই আৰু কৰিছোঁ কি এই দিনৰ 4টামান বজাত গৈছোঁ গৈ ভৰলুমুখৰ পৰা 2টা লাইনতে শিল পাতিছোঁ বহুত শিল পাতিছোঁ দুইফালে লাইনৰ ওপৰত পাতি দিছোঁ দুইফালে দেই 2টা লাইনতে 2টা ৰেলতে পাতি দিছোঁ তাই ইয়াত সোমাই আছো 7টা বজাৰ কিবা কলিকতাৰ মেইলখন আহে ৰেলদি পাৰ হয় ধমধমায়াকে পৃথিৱী কপাই গুচি যায় ঘৰ চৰ লৰি যায় আমাৰ তাৰপিছতে আৰু হ'ল কি ৰেলখন আহিলে আমি ভাবিলো যিটো বাগৰিলে কিজানি আমাক বিচাৰে কিজানি কোনোবাই দেখে গতিকে আইতাৰ খাটৰ তলত 2টা সোমাই আমি শুনি আছো মানে কাম কৰাৰ লগত তাৰ নাম চফৈলা আছিল চফৈলাই মই একেবাৰে ভিতৰত ৰৈ আছো তলত
এই বাগৰিব কি হ'ব ঠিক নাই আমি ঠিক কৰিলো যে মালগাড়ীহে প্ৰগ্ৰাম মানুহ নামাৰো পেছেঞ্জাৰ ট্ৰেইন আমি একো নকৰো এই মালগাড়ীবিলাক যে ব্ৰিটিছে লৈ যায় না ভাৰতৰ সামগ্ৰী লৈ যায় প্ৰগ্ৰাম সেই বুলি পেলাই আৰু ৰৈ আছো ঘটংক শব্দ এটা হ'ল একো নহ'লে আকৌ ৰেল শিলবিলাক চিটিকি গ'ল চাগে তাৰপিছত এন্ধাৰত গৈ চাইছো চব শিলবিলাক চিটিকি গৈছে একোডাল নহ'লেই মানে চিকুট এটাও নপৰিল ৰেলখনত তেতিয়া আমি আৰু খুব দুখ পালো আৰু সেইটো কথা মোৰ মনত আছে